Welcome everyone. My name is Education Channel to সকলোকে স্বাগতম জনাইছো। টাৰ্গেট APSC CC 2025 শীৰ্ষক যেটো আমি সিৰিজ আৰম্ভ কৰিছিলো তাৰ এটা ইম্পৰ্টেন্ট ভিডিও আপোনালোকৰ মাজলৈ লৈ আনিছো। আমি এছে ৰাইটিংৰ ওপৰত বহুখিনি কোৱেৰি পাইছিলো যে এছে এখন কেনেদৰে লিখিব লাগে, এছে এখন কেনেদৰে ইন্ট্ৰোডিউস কৰিব লাগে। গতিকে আজিৰ ভিডিওটোত আমি এখন লাইভ এছে আপোনালোকৰ মাজলৈ লৈ আনিছো। এই এছেখন মই 2023 বৰ্ষৰ UPSC মেইনছ পৰীক্ষাৰ কাৰণে যেতিয়া প্ৰস্তুতি চলাই আছিল তেতিয়া লিখিছিলো। এইখন এখন ফিলসফিক্যাল এছে হয় যেটো যোৱাটো ক্লাছত আমাৰ প্ৰিয়ম স্যাৰ আপোনালোকক কৈছে এছে দুই ধৰণৰ পৰীক্ষাত আহে। এখন হল ফিলসফিক্যাল বেস এছে আহিব পাৰে আৰু দ্বিতীয়টো হল জিএস বেসড এছে আমাৰ আহিব পাৰে। আজি আমি এখন ফিলসফিক্যাল এছেৰ কেনেদৰে ইন্ট্ৰোডিউস কৰিব পাৰি অৰ্থাৎ ইন্ট্ৰোডাকশন পাৰ্টটো সম্পৰ্কে আমি আলোচনা কৰিম। এছে এখন কেনেদৰে আমি আৰম্ভ কৰিব লাগে। আজি আমি আলোচনা কৰিব ওলোৱা এছেৰ টপিকটো হৈছে Keep your face to the sunshine and you cannot see a shadow। আমি ফিলসফিক্যাল এছেত যেতিয়াই এটা টপিক পাওঁ টপিকটো আমি প্ৰথমতে বুজিব লাগিব টপিকটোৱে আমাক কি বুজাব বিচৰা হৈছে। টপিকটোৱে আমাক কি কৈছে Keep your face to the sunshine। আপোনাৰ মুখখন সূৰ্যৰ ফালে কৰি ৰাখক and you cannot see a shadow। আপুনি আপোনাৰ ছাঁটো তেতিয়া দেখা নাপায় কাৰণ আমি যদি সূৰ্যৰ ফালে মুখ কৰি থাকো তাৰ মানে আমাৰ ছাঁটো আমাৰ পিছফালে পৰিব। ইয়াৰ অৰ্থ কি? ইয়াক যদি আমি কিছুমান টাৰ্মিনোলজি দি পেলাই ইয়াৰ অৰ্থ উলিয়াবলৈ চেষ্টা কৰো প্ৰথমটো হ'ব পাৰে হোপ অৰ্থাৎ আশা, ইয়াৰ আশাৰ কথা কোৱা হৈছে। দ্বিতীয়টো হৈছে নেভাৰ লুজিং যে কেতিয়াও নাহাৰো এনেকুৱা ধৰণৰ যে মনোভাৱ সেই মনোভাৱটোক বুজোৱা হৈছে। তৃতীয়তে কি বুজোৱা হৈছে সূৰ্যৰ ৰশ্মি আমাক কি বুজায়? সূৰ্যৰ ৰশ্মিয়ে আমাক বুজায় সফলতা, সাকসেস। হলনে? আমি যদি সাকসেসৰ ফালে যদি আমাৰ মুখখন কৰি ৰাখো তেতিয়া আমাৰ বিফলতাসমূহ আমি দেখা নাপাম। আমি ইউ ক্যানট সি ইউৰ শ্যাডো। গতিকে এছেৰ টপিকটো পোৱাৰ লগে লগে আমাৰ প্ৰথম আৰু প্ৰধান কামটো হ'ব তাৰ ডাইমেনশনখিনি, তাৰ অৰ্থখিনি আমি ভাঙি উলিয়াব লাগিব। এতিয়া ফিলসফিক্যাল এছে এখন আৰম্ভ কৰাৰ ইন্ট্ৰোডিউস কৰাৰ দ্য বেষ্ট ৱে ইজ টু ৰাইট এন এনেকডট। আমি কি দি পেলাই ষ্টাৰ্ট কৰিব পাৰোঁ? এটা এনেকডট দি পেলাই ষ্টাৰ্ট কৰিব পাৰোঁ। এটা এনেকডট মানে অসমীয়াত কি? এনেকডট শব্দটোৰ অসমীয়া হৈছে উপাখ্যান। এনেকডটক অসমীয়াত কি বুলি কোৱা হয়? উপাখ্যান বুলি কোৱা হয়। তাৰ অৰ্থ কি? কোনো এটা ঘটনাৰ চমু খতিয়ান অৰ্থাৎ দ্য শৰ্ট একাউণ্ট অফ এন ইনচিডেণ্ট। শৰ্ট একাউণ্ট অফ এন ইনচিডেণ্ট। ফিলসফিক্যাল এছে এখন ষ্টাৰ্ট কৰাৰ আটাইতকৈ বেষ্ট উপায়টো হ'ল এটা এনেকডট দি পেলাই। এতিয়া এনেকডটটো ফিলসফিক্যাল হ'ব পাৰে, এনেকডটটো ফিলসফিক্যাল হ'ব পাৰে। ফিলসফিক্যাল এনেকডট বুলি কোৱাৰ লগে লগে ইয়াত যদি আপোনালোকে সক্ৰেটিছৰ বিষয়ে যদি পঢ়িছে হ'লে তেখেতৰ কিবা এটা লাইফ ইনচিডেণ্ট আপোনালোকে কাঢ়ি আনিব পাৰে। হলনে? যদিহে আপোনালোকে মহাভাৰত পঢ়িছে, যদিহে আপোনালোকে ৰামায়ণ পঢ়িছে, যদিহে আপোনালোকে আন আমাৰ যি ধৰ্মীয় গ্ৰন্থসমূহ পঢ়িছে সেয়া লাগিলে বাইবেলেই হওক সেয়া লাগিলে কোৰাণেই হওক, তাৰ যদি এনে কিবা ঘটনা আছে যি ঘটনাই আমাৰ এই টপিকটোৰ লগত মিল খাইছে সেই সম্পৰ্কে আপোনালোকে ক'ব পাৰে। এতিয়া তাকে নকৰি পেলাই আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ লগতো টপিকটো ৰিলেট কৰিব পাৰে যে বৰ্তমান সময়ত ঘটি থকা কোনোবা এটা ঘটনাৰ লগতো আপোনালোকে টপিকটো ৰিলেট কৰিব পাৰে। এতিয়া মই এছেখন কেনেদৰে ষ্টাৰ্ট কৰিছিলোঁ? টপিকটো আছিলে কিপ ইউৰ ফেচ টু দ্য ছানশ্বাইন এণ্ড ইউ কেনট সি এ শ্বেডো। এতিয়া মোৰ লক্ষ্যটো থাকে যেতিয়াই মই এছে টপিক এটা পাওঁ মই ট্ৰাই কৰোঁ টপিকটো সদায় এটা কোটেশ্যন দি পেলাই ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰোঁ। প্ৰথমতে কি দিবলৈ চেষ্টা কৰোঁ? কোটেশ্যন। বা দিছ ইজ নট অলৱেজ ট্ৰু কাৰণ কেতিয়াবা এনেকুৱা টপিক পোৱা যায় য'ত কোটেশ্যন দিয়াৰ কোনো চান্স নাথাকে অৰ্থাৎ আমি নাজানো। তাৰ পাছত মই কি লিখোঁ? তাৰ পাছত মই এনেকডটটো লিখোঁ। এতিয়া এই টপিকটোৰ কাৰণে মোৰ ওচৰত এটা কোটেশ্যন আছিলে। কোটেশ্যনটো কাৰ আছিলে? টলষ্টয়। টলষ্টয় এটা কথা কৈছিলে যে ৱাৰ ইজ এ টেৰিবল থিং বাট ইট ইজ নট দ্য মষ্ট টেৰিবল থিং ইন দ্য ৱৰ্ল্ড। দ্য মষ্ট টেৰিবল থিং ইন দ্য ৱৰ্ল্ড ইজ টু লিভ উইদাউট হোপ। অৰ্থাৎ যুদ্ধ বেয়া বস্তু কিন্তু যুদ্ধ পৃথিৱীৰ আটাইতকৈ বেয়া বস্তু নহয়। পৃথিৱীৰ আটাইতকৈ বেয়া বস্তুটো হৈছে আশা অবিহনে জীয়াই থকাটো। এইটো কোনে কৈছিলে? টলষ্টয়ে কৈছিলে। এতিয়া মই কৈছোঁ আমাৰ এছেখনৰ মেইন টপিকটো কি আছিলে? ইয়াৰ মেইন ডাইমেনশ্যনটো আছিলে হোপ, আশা, সূৰ্যৰ ৰশ্মি। সূৰ্যৰ ৰশ্মি আমাক আশাৰ কিৰণ যোগায়। গতিকে মই সেই মেইন থিমটোৰ লগত কানেক্ট কৰি পেলাই এটা কি লিখিলোঁ? এটা মই কোটেশ্যন লিখিলোঁ। আৰু কোটেশ্যনটো চাওক আপোনালোকে মই হাইলাইট ক'ত কৰিছোঁ? এই হোপ শব্দটোত মই হাইলাইট কৰিছোঁ, তলত মই আণ্ডাৰলাইন কৰি দিছোঁ। কিয়? কাৰণ টপিকটোৱে আমাৰ যিটো এছেৰ টপিক আছিলে টপিকটোৱে আশাৰ কথা বুজোৱা হৈছে। মই এক্সামিনাৰক দেখাব ট্ৰাই কৰিছোঁ যে য়েছ আই হেভ আণ্ডাৰষ্টুড দ্য মিনিং অফ দ্য এছে।
মই এছেৰ টপিকটো বুজি পাই গৈছোঁ আৰু সেইটো দেখাবৰ কাৰণে মই ইয়াত এই বস্তুটো আণ্ডাৰলাইন কৰি দিছোঁ তাৰ পাছত মই ষ্টাৰ্ট কৰিছোঁ এনেকডট এটাৰ এনেকডট মই কি ষ্টাৰ্ট কৰিছোঁ মই কৈছোঁৱে এছেখন মই 2023 বৰ্ষৰ UPSC মেইনছৰ প্ৰস্তুতিৰ কাৰণে লিখিছিলোঁ UPSC মেইনছ যোৱা বৰ্ষত আমি কেতিয়া দিছিলোঁ যোৱা বৰ্ষত 2023 বৰ্ষৰ ছেপ্টেম্বৰ মাহত মোৰ UPSC মেইনছ হৈছিলে প্ৰস্তুতি চলাই আছিলোঁ জুন জুলাই সময়খিনিত এতিয়া 2023 বৰ্ষৰ জুন জুলাই সময়খিনি আটাইতকৈ ডাঙৰ নিউজটো কি আছিলে চন্দ্ৰযানটো নিউজত আছিলে যে চন্দ্ৰযান আমাৰ ভাৰতবৰ্ষৰ ইছৰোৱে সফলতাৰে কি কৰিছিলে হেৰি কৰিছিলে চ' সেই টপিকটো মই টানি আনিছিলোঁ সেই টপিকটোৰ লগত মই ৰিলেট কৰিছিলোঁ কেনেকৈ কৰিছিলোঁ চাব আপোনালোকে সকলোৱে জানে যে 2019 বৰ্ষত ইছৰোৱে চন্দ্ৰযান 2 মিছনটো পঠাইছিলে কিন্তু সেইটো ফেইল হৈছিলে হ'লনে এতিয়া মই কেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ ইন 2019 ইছৰোজ চন্দ্ৰযান 2 মিছন ফেইলড টু লেণ্ড অন দ্য মুন The lander Vikram lost its control with the ground system just before touching down the moon surface. But it did not deter ISRO from continuing its space exploration. মই কি কৈছোঁ যে 2019 বৰ্ষত ইছৰোৰ যিটো চন্দ্ৰযান 2 মিছন আছিলে সেই মিছনটো ফেইল হৈছিলে যিখন লেণ্ডাৰ পঠাইছিলে বিক্ৰম নামৰ লেণ্ডাৰখন পঠাইছিলে সেই লেণ্ডাৰখনে মুন অৰ্থাৎ আমাৰ জুনৰ পৃষ্ঠত পৰাৰ পূৰ্বেই গ্ৰাউণ্ড ছিষ্টেমৰ লগত ইয়াৰ কণ্ট্ৰেক্ট হেৰাই গৈছিলে কিন্তু এই বিফলতাই ইছৰোক ব্যথিত কৰা নাছিলে ইছৰোৱে কানি কাটি বহি থকা নাছিলে যে মিছনটো ফেইল হৈ গ'ল বুলি তেওঁলোকে কি কৰিলে ইন 2023 চন্দ্ৰযান 3 মিছন অফ ইছৰো মেজ এ হিউজ ছাকচেছ The lander Vikram successfully touched the moon and the rover Pragyan started exploring the moon. প্ৰথমতে মই ক'লোঁ যে 2019 বৰ্ষত ইছৰোৱে যি চন্দ্ৰযান 2 মিছন পঠাইছিলে সেইটো ফেইল হ'ল কিন্তু 2023 বৰ্ষত 4 বছৰ পাছত ইছৰোই যিটো মিছন পঠালে সেই মিছনটো এটা হিউজ ছাকচেছ হ'ল আৰু সেই ছাকচেছটো কিহৰ কাৰণে ইছৰোৱে পালে সেইটো মই নেক্সট লিখিছোঁ ইট ৱাজ দ্য কাৰেজ এণ্ড কনভিকশ্যন অফ ইছৰো নট টু লুজ হোপ ডিউৰিং দ্য টাইম অফ ফেইলিয়ৰ দেট গেভ দেম ছাকচেছ ইন দিছ মিছন ইছৰোৱে এই সফলতা কিয় পালে কাৰণ যেতিয়া তেওঁলোকে ফেইল হৈছিল সেই ফেইল হোৱাৰ মোমেণ্টতো সিহঁতে হোপ অৰ্থাৎ আশা এৰি দিয়া নাছিল মই আকৌ কৈছোঁ দ্য মেইন থিম অফ দ্য এছে ৱাজ হোপ গতিকে মই যিমান পাৰোঁ মোৰ গোটেই এছেখনত এই শব্দটো লিখিবলৈ চেষ্টা কৰিম আপোনালোকে দেখা পাইছে কোটেশ্যনতে মই হোপৰ কথা লিখিছোঁ মই মেইন বডিত যিটো মই হেৰি এনেকডটতে মই হোপৰ কথা লিখিছোঁ আশাৰ কথা লিখিছোঁ Also, they improved their communication system over the 4 years and made the mission a great success. অৰ্থাৎ 2019 বৰ্ষৰ পৰা 2023 বৰ্ষৰ মাজৰ 4 বছৰ সময়ছোৱাত তেওঁলোকে নিজৰ কমিউনিকেশ্যন ছিষ্টেমৰ ওপৰত কাম কৰিলে ফলশ্ৰুতিত তেওঁলোকে 2023 বৰ্ষত চন্দ্ৰযান 2 মিছন তেওঁলোকৰ কি হ'ল ছাকচেছ হ'ল Thus, keeping their face towards sunshine and not losing hope at a time of crisis helped them to outcome the shadow. শ্বেডো অৰ্থাৎ শ্বেডো মানে কি শ্বেডো মানে হৈছে আমাৰ যিটো ছাঁটো হ'লনে শ্বেডো মানে হৈছে ছাঁটো এতিয়া ছাঁটো মানে কি ছাঁটো কিহৰ লগত ৰিলেট কৰা হয় ফেইলিয়ৰ লগত ৰিলেট কৰা হয় এতিয়া নিজৰ ফেইলিয়ৰটোক কি কৰিলে নিজৰ ফেইলিয়ৰটোক ঢাকি থৈ পেলাই তেওঁলোকে কি কৰিলে কাম কৰি গ'ল অহৰহ প্ৰচেষ্টাৰে ফলশ্ৰুতিত তেওঁলোকে 2023 বৰ্ষত সফলতা পালে এণ্ড দিছ ইজ দ্য এনেকডট দিছ ইজ হাউ ইউ ৰাইট এন এছে দিছ ইজ হাউ ইউ ইণ্ট্ৰডিউচ এন এছে বুজি পাইছেনে তাৰপাছত এটা কানেক্টিং লাইন লিখিব লাগিব কানেক্টিং লাইন মানে কি যে মই এই এছেখনত কি কি কৰিব গৈ আছোঁ হোৱাট আই এম গোইং টু ৰাইট ইন দিছ এছে সেইটো মই ষ্টাৰ্টিঙতে কৈ দিম এক্সামিনাৰজনক ইন দিছ এছে উই উইল চি হাউ কিপিং আৱাৰ ফেচ টুৱাৰ্ডছ ছানশ্বাইন উইল হেল্প আছ টু আউটকাম দ্য শ্বেডো we will also see how learning from the shadow we can make our journey towards sun more smoother and successful যে আমাৰ বিফলতাৰ পৰা আমি শিক্ষা লৈ কেনেদৰে আমাৰ সফলতাৰ জাৰ্নিটো আৰু অধিক বেছি সফল কৰি তুলিব পাৰিম সেই সম্পৰ্কে আজিৰ আমাৰ এছেখনত আলোচনা কৰিম তাৰ পাছতে ষ্টাৰ্ট হৈছে মোৰ এছেখনৰ মেইন কণ্টেণ্টখিনি যিটোক আমি বডি পাৰ্ট বুলি কওঁ আজি বডি পাৰ্টটো ষ্টাৰ্ট আমি আলোচনা নকৰোঁ কাৰণ আজি আমাৰ এছেখনৰ মূল লক্ষ্যটো হ'ল এছেখনৰ ইণ্ট্ৰডিউচ কেনেকৈ কৰিব লাগে সেই বিষয়ে আমি শিকি আছোঁ যেনে মই কৈছোঁ ইণ্ট্ৰডাকশ্যনৰ কাৰণে এনেকডটটো হ'ল আটাইতকৈ বেষ্ট উপায় এতিয়া আপোনালোকে ভাবিব পাৰে অ'কে চন্দ্ৰযানৰ কথাটো যেনিবা আপোনালোকে নাজানে ইয়াত আপুনি চন্দ্ৰযানৰ কথা নকৈ পেলাই আপোনালোকে কি ক'ব পাৰে ইয়াত আমি মহাভাৰতৰ কাহিনী আনিব পাৰোঁ হ'লে ইয়াত আমি ৰামায়ণৰ কাহিনী আনিব পাৰোঁ এতিয়া হোপ আশাৰ কথা যিহেতু কৈছে ইয়াত আমি মহাভাৰতৰ কোনখিনি কথা ক'ব পাৰোঁ মহাভাৰতৰ কোনটো কাহিনী আনিব পাৰোঁ যে দুৰ্যোধনে পাণ্ডৱক বেজীৰ আগত লাগি থকা মাটি কোনো তেওঁলোকে নিদিওঁ বুলি কৈছিলে কিন্তু তাৰ পাছতো পাণ্ডৱে আশা এৰি দিলে জানো
পাণ্ডৱে আশা এৰি নিদিলে পাণ্ডৱে ধৰ্মৰ ৰাস্তাত থাকি পেলাই শ্ৰীকৃষ্ণৰ সহায় লৈ কুৰুক্ষেত্ৰৰ যুদ্ধত যি অশুভ শক্তি আছিল কৌৰৱক পৰাস্ত কৰিলে হ'লনে তেতিয়াইতো মহাভাৰতৰ সৃষ্টি হ'ল সেই কথাটো আমি ইয়াত ক'ব পাৰোঁ যে আমি আমাৰ শ্বেডোটো নাচাই পেলাই যদি আমি ছানশ্বাইনৰ দিশে আগবাঢ়োঁ তেতিয়া আমি সফল হ'ব পাৰোঁ মহাৰথী কৰ্ণৰ কথা সকলোৱে জানো মহাৰথী কৰ্ণ সঁচা অৰ্থত এগৰাকী সুতপুত্ৰ হয় জানো নহয় তেখেত এগৰাকী সুতপুত্ৰ তেখেতে সূৰ্যৰ এগৰাকী পুত্ৰ হয় কিন্তু তেখেতক যেতিয়া পানীত উটুৱাই দিয়া হ'ল তেখেতক যেতিয়া এগৰাকী লোৱাৰ কাষ্টৰ ব্যক্তি বুলি ভাবি পেলাই যেতিয়া গুৰুৱে তেখেতক শিক্ষাদান নকৰিলে তাৰ পাছতো কৰ্ণই হাৰি গ'ল জানো কৰ্ণই কেতিয়াওতো হাৰি নগ'লে সদায় মুখখনটো তেখেতে সূৰ্য ৰশ্মিৰ পালেই থলে একলব্যৰ কথা আমি ক'ব পাৰোঁ হয়নে নহয় একলব্য কি আছিলে যে একলব্যৰ আঙুলি কাটি দিছিলে গুৰুৱে এতিয়া আঙুলি কাটি দিয়াৰ পাছতো এতিয়া একলব্য দুখ কৰি পেলাই বহি থাকিল নেকি নাই থকা নহয় তাৰ পাছতো তেখেতে ধনুৰ্বিদ্যা গ্ৰহণ কৰিলে গুৰুৱে শিক্ষা নিদিওঁ বুলি কোৱাৰ পাছতো গুৰুৰ এটা মূৰ্তি নিৰ্মাণ কৰি পেলাই তেখেতে সেই শিক্ষা গ্ৰহণ কৰিলে হয়নে এতিয়া এছে এখন ষ্টাৰ্ট কৰিবৰ কাৰণে এনেকডট দিবৰ কাৰণে আমাৰ ওচৰত যথেষ্ট কাহিনী আছে এতিয়া অকল যে মহাভাৰতৰ কাহিনী নিব লাগিব তেনেকুৱাও নহয় ধৰি লওক আপুনি কোনোবা এখন অসমীয়া কিতাপ পঢ়িছে মই পাহৰি ধৰক মই এতিয়া নাম ক'ব নোৱাৰিম মই পাহৰিছোঁ ধৰি লওক ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনোবা এখন কিতাপ পঢ়িছে ধৰি লওক নলিনীবালা দেৱী হওক কোনোবা কিবা এখন কিতাপ পঢ়িছে সেই কিতাপখনত কিবা এটা কাহিনী আছে যিটো কাহিনী এই টপিকটোৰ লগত মিলি গৈছে সেই কাহিনীটো দি পেলাই ষ্টাৰ্ট কৰিব পাৰে গম পাইছেনে চ' এনেকডট মানে হৈছে উপাখ্যান বুজি পাইছেনে সেই উপাখ্যান দি পেলাই যেতিয়া আমি ফিল'চফিকেল এছে এখন ষ্টাৰ্ট কৰোঁ তেতিয়া এই কথাটো প্ৰতিফলিত হয় যে আমি টপিকটো বুজি পাইছোঁ এতিয়া বহুতে সোধে যে এনেকডট এটা ৰিয়েল লাইফৰো হ'ব পাৰে আৰু এটা হ'ব পাৰে আমি নিজে ভাবি পেলাই লিখাটো হ'লনে কিন্তু ৰিয়েল লাইফৰ এনেকডট মানে কি মহাভাৰতৰ যিটো ঘটনা সেইটো ৰিয়েল লাইফৰ ঘটনা সঁচাকৈ হৈছে চন্দ্ৰযান 3 যিটো মই ঈশ্বৰৰ ঘটনাৰ কথা ক'লোঁ এইটো সঁচাকৈ হৈছে দিছ ইজ কল্ড ৰিয়েল লাইফ ইনচিডেণ্ট এতিয়া তাকে নাভাবি পেলাই যদি মই নিজে এটা কাহিনী বনায়ো লিখিব পাৰোঁ যে অ'কে এখন গাঁৱত দুটা ল'ৰা আছিলে বহুত দুখীয়া ঘৰত জন্ম হৈছিলে সিহঁতক ভাল শিক্ষা লাভ নকৰিলে কিন্তু তেওঁলোকে বহুত কষ্ট কৰিলে কাম কৰিলে ফলত সফলতা লাভ কৰিলে তেনেকৈও মই লিখিব পাৰোঁ বাট আই থিংক ডেট ইজ নট দ্য মষ্ট প্ৰবেবল ৱে অফ ৰাইটিং ইয়'ৰ এছে সেইটো আটাইতকৈ বেষ্টটোৱে হ'ব নোৱাৰে কাৰণ আমাৰ ওচৰত ইমান ৰিয়েল লাইফ এনেকডট আছে আমাৰ ওচৰত ইমান ৰিয়েল লাইফ ষ্টৰিজ আছে ইটছ বেটাৰ টু ষ্টাৰ্ট ইয়'ৰ এছে উইথ ৰিয়েল লাইফ ষ্টৰি ইন কম্পেৰিজন টু চাম চেল্ফ মেড ষ্টৰি বুজি পাইছেনে হাউ টু ৰাইট এন এছে হাউ টু ষ্টাৰ্ট এন এছে যদিহে বুজি পাইছে তেন্তে ইয়াত যি বাকী তিনিটা টপিক আছে দ্য ৱাইজ মেন ডাজ এট ওৱান্স হোৱাট দ্য ফুলছ ডাজ ফাইনেলি অৰ্থাৎ এগৰাকী জ্ঞানী মানুহে সেই কামটো এবাৰতে কৰে যিটো এগৰাকী মূৰ্খই বাৰে বাৰে কৰে এই কাহিনীটোৰ এই ৰচনাৰ টপিকটোৰ পৰা এখন ৰচনা আপোনালোকে লিখিবলৈ চেষ্টা কৰক গোটেই ৰচনাখন নহ'লেও এটা এনেকডট লিখিবলৈ চেষ্টা কৰক এটা কাহিনীৰে ৰচনাখন আৰম্ভ কৰিবলৈ চেষ্টা কৰক আৰু মোক কমেণ্ট কৰি জনাব পাৰে নতুবা আমাৰ মাইণ্ড মেপ APSCৰ যিটো এটা টেলিগ্ৰাম চেনেল আছে সেই টেলিগ্ৰাম চেনেলতো আপোনালোকে লিখি পেলাই PDF ফৰ্মেটত আপোনালোকে আপলোড কৰিব পাৰে গোটেই এছেখন নহয় এনেকডট পাৰ্টটো ইন্ট্ৰডাকশ্যন পাৰ্টটো কেনেদৰে আপোনালোকে লিখিব কোনটো কাহিনীৰ লগত আপোনালোকে ইয়াক ৰিজাব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষ কৰাৰ পূৰ্বে জনাই নিব বিচাৰিছোঁ দিছ ইজ নট দ্য অনলি ৱে অফ ষ্টাৰ্টিং এন এছে এনেকডট ডেট দিবই লাগিব বেলেগ কোনো ৰাস্তা থাকিব নোৱাৰে মই সেইটো কথা কোৱা নাই মই কেৱল এইটোহে কৈছোঁ দ্য বেষ্ট ৱে টু ষ্টাৰ্ট ইয়'ৰ এছে এ ফিল'চফিকেল এছে ইজ বাই ৰাইটিং এন এনেকডট মই এইটো কোৱা নাই যে এনেকডটৰ বাদে বেলেগ ৰাস্তা দি পেলাই এছে এখন ষ্টাৰ্ট কৰিব নোৱাৰি ডেফিনেটলি বুজি পাইছে ভিডিঅ'টো শেষ হোৱাৰ পূৰ্বে জনাই দিব বিচাৰিছোঁ আমি অনতিপলমে অতি সোনকালে এছে ৰাইটিঙৰ এটা কোৰ্চ ষ্টাৰ্ট কৰিব গৈ আছোঁ 2 মহীয়া এটা কোৰ্চ হ'ব 2 মান্থৰ এটা এছে ৰাইটিং কোৰ্চ আমি ষ্টাৰ্ট কৰিব গৈ আছোঁ কোৰ্চটো সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে অলপ ইণ্টাৰমিডিয়েট ষ্টেজত আছে নট দ্য বিগিনাৰ ষ্টেজত থকাখিনিৰ কাৰণে নহয় যিসকলে ইতিমধ্যে অলপ এনচাৰ ৰাইটিং ষ্টাৰ্ট কৰিছে অলপমান এছেৰ বিষয়ে গম পায় তেওঁলোকৰ কাৰণে গতিকে আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক হেল্প কৰিব মাইণ্ড মেপ APSC নামৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন হ'ব পাৰে আজিলৈ ইমানেই ধন্যবাদ